হাই গাইজ নমস্কাৰ। আৰু আজি আমি গৈছিলোঁ পল্লীবৰী থানত। এছিয়াৰ দ্বিতীয় বৃহত্তম গছ এইডাল, আৰু সেই গছডালকে আজি আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ। আপোনালোকে চাই যাব। আৰু ইয়াতে আমি ঠগীৰ যিখিনি লাগে সেইখিনি লৈছোঁ। ইয়াতে ছাতি মানে কিনিব নিদিয়ে, তাত তেল ঢালিব দিয়ে পিতলৰ চাকিত মানে। আৰু আমি ইয়াতে আগতে দিছিল, এতিয়া মন্দিৰটো বনাই আছে, সেয়ে আমি পিতলৰ ছাতিত তাত তেল দিছোঁ। আৰু আপোনালোকে চাই যাবচোন। যিহেতু এই থানডাল আমাৰ মানে প্ৰায় ঘৰৰ ওচৰতে, গতিকে আমি ইয়ালৈ প্ৰায় আহিয়ে থাকোঁ দিয়ক। আৰু যদি কোনোবাই এই থানডাললৈ অহা নাই, এবাৰ আহিবচোন, বিৰাটেই ভাল লাগে। আৰু আহি আপোনালোকে ক'ব ইয়াৰ মানে পৰিৱেশটো বহুতে মানে চাবলগীয়া। গতিকে যোনে অহা নাই এবাৰ আহিব, বহুত ভাল লাগিব। আৰু এইফালে মই এপাক ঘূৰি আপোনালোকক এই গছডাল মানে দেখুৱাই। আৰু গৌৰৱৰ বিষয় এইটো যে এই গছডাল মানে এই থানডাল আমাৰ ওচৰতে আছে। কাৰণ এই থানডাল চাবৰ কাৰণে বহু দূৰ দূৰণিৰ পৰা মানুহ ইয়ালৈ আহে। গতিকে আমি যে ইমান ওচৰতে পাইছোঁ এই থানডাল, সেইটো আমাৰ কাৰণে বহুত গৌৰৱৰ বিষয়। আৰু এয়া থানডাল আপোনালোকক এনেকৈ মই দেখুৱাই আছোঁ। কাৰণ ইয়ালৈ আহিলে আমি এপাক নহয়, এপাক দুপাক তিনিপাক এনেকৈ মানে আমি ঘূৰোৱে। ইয়াতে ফটো চটো উঠোঁ, আৰু আপোনালোকে চাই যাবচোন। আৰু আজিৰ দিনটোত এনেকৈয়ে মন্দিৰ দৰ্শন কৰিলোঁ, মহাদেৱক দৰ্শন কৰিলোঁ। আৰু লগতে ইয়াতে মানে ছাতি দিব নিদিয়ে, কাৰণ মন্দিৰটো কৰি আছে। গতিকে আমি বুট ধূপ ফল মূল এনেকৈ দি মহাদেৱক সেৱা শুশ্ৰূষা কৰি আমি ঘৰলৈ আহিলোঁ। আৰু আহোঁতে কিছু দৃশ্য মানে ভিডিঅ' কৰি আপোনালোকৰ আগত দিলোঁ। আৰু ভিডিঅ'টো আজিলৈ এইখিনিয়ে। আৰু ইয়াতে খিচাৰি দি আছে বাৰু, আমি খিচাৰি খোৱা নাই। আৰু ভিডিঅ'টো ভাল লাগিলে নিশ্চয় লাইক শ্বেয়াৰ কৰি বৌলে খাওক।